সকলোলৈকে ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহু শুভেচ্ছা জনাইছোঁ। এইফালে আমাৰ মানুহজনে বিহু দিনাখনিয়ে মানে এইফালে চাকি এগছ দিবলৈ মানে দেউতাকৰ মৰিশালিত মানে এইফালে মই জলপান ধুনীয়াকৈ মানে সজাই দিলোঁ তেওঁক, মানে তেওঁ এইফালে জ্বলাইছেগৈ। তাৰপাছতে এইফালে কিনাৰতে নৈখন আছে আৰু মই এডোখৰতে ৰৈ আছোঁ, মানে অকণমানিটো এইডোখৰতে মানে ৰাস্তাখনৰ সিপাৰে মানে আমাৰ পদূলিমুখত ৰৈ আছে আৰু এইফালে তাক লৈ অহা নাই তাৰমানে, সেইটো কাৰণে মই অকণমান এইডোখৰতে ৰৈ দিছোঁ। আৰু এইফালে এইটো যোৱাকালি ভিডিঅ' হয়, মানে এইডোখৰ কালি ৰংঘৰত সোমাইছিলোঁ। কালি ৰংঘৰত বহুত মানুহ মানে বিহু এই ৰংপুৰ মেলা পাতিছে আৰু এইফালে মানে বিভিন্ন জনগোষ্ঠী এইবিলাক নৃত্য কৰিবলৈ আহিছে আৰু আমাৰ এই চৰাইদেউ হুঁচৰি দলটো আহিছিলে। আৰু খালি অকণমান সময় ৰোৱা হ'লে আমি চাই আহিব পাৰিলোঁ, কিন্তু নৰলোঁ আৰু সোনকালে গুচি আহিলোঁ। বিশেষকৈ আমি ঘৰৰ পৰা আহি পিনি সোমাইছিলোঁহি আৰু এইফালে দেখিলোঁ মানুহজনে মানে ভিডিঅ' অলপ কৰি আনিলে। এইটো অকণমানিটো আমাৰ চেকুৰি ফুৰিছে। এইফালে বিহু দিনাখনি মানে অকণমান এনেই তেল পিঠা অলপ বনালোঁ ল'ৰাৰ কাৰণে, আৰু এইবুলি পিঠা পনা সিমানকৈ মানে মই নবনালোঁৱে, অকল এইকেইটিহে বনালোঁ। মানে আনকালে এইবিলাক তিলপিঠা চিলপিঠা বনাওঁ, কিন্তু এইবাৰ সিমান বনোৱা নহ'ল। এয়া হৈছে এইডোখৰ ৰুদ্ৰসাগৰৰ, কিন্তু জেগাডোখৰ কিমান ভাল লাগে কাৰণে ধুনীয়াকৈ ভিডিঅ' এটা এনেই বনালোঁ। এইফালে আৰু মানে ৰাজহাঁহবিলাক যে ৰাজহাঁহবিলাক এইফালে ৰাজহাঁহবিলাক চৰি থাকে, সেইকাৰণে ভিডিঅ' অলপো কৰিলোঁ। অকণমান আঁতৰলৈ চৰি আছিলে, কিন্তু কেমেৰাটোত সিমানটো ধুনীয়াকৈ মানে নুঠিলে, কিন্তু বহুত ভাল লাগে মানে চাবলৈ, বহুত পৰি থাকে, হাজাৰ হাজাৰ পৰি থাকে আৰু মানে ভাল লাগে, সেইটো কাৰণে ধুনীয়াকৈ